ইয়াৰ মহান উদ্দেশ্যটো হৈছে আমাৰ ভাৰতবৰ্ষৰ বেচৰকাৰী শিক্ষানুষ্ঠানবিলাকৰ ভিতৰত বিদ্যাভাৰতী হৈছে অতিকৈ মহৎ এটা অনুষ্ঠান। তাৰ আমাৰ এটি শাখা শিশু শিক্ষা সমিতি অসম। এই শিশু শিক্ষা সমিতি অসমৰে আমিবোৰ একোখনকৈ স্কুল আৰু এই স্কুলবিলাকত প্ৰত্যেক বছৰে মাতৃ সন্মিলন তথা মাতৃ পূজন কৰাটো এটা অভিনৱ প্ৰচেষ্টা, অভিনৱ অনুষ্ঠান। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে সাম্প্ৰতিক কালত আমাৰ যি যুৱ উশৃংখলতা ছাত্ৰ ছাত্ৰীৰ গুণগত শিক্ষাৰ আমাৰ বহুত নিম্নগামী হৈছে আৰু আমি মাতৃসকলক সজাগতা সৃষ্টি কৰি এই মাতৃসকলে যাতে নিজৰ সন্তানক সুশিক্ষাত সুচৰিত্ৰ গঢ়ি তুলিব পাৰে, এয়ে আমাৰ মহান উদ্দেশ্য। আমি এই অনুষ্ঠানটো আমি এনেধৰণে কৰোঁ, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ মাতৃসকলক ভৰি চুই প্ৰণাম কৰে, ঘৰতো প্ৰণাম কৰে। তাৰ এটা আমি ইয়াৰ মঞ্চ তৈয়াৰ কৰোঁ। গতিকে আমি ভাবিছোঁ এনেধৰণৰ অনুষ্ঠানে নিশ্চয় ভৱিষ্যত প্ৰজন্মক ভাল দিশলৈ আগুৱাই লৈ যাব, সেইটো আমি কামনা কৰোঁ। দুদিনীয়া কাৰ্যসূচী আচ্ছা, দুদিনীয়া কাৰ্যসূচীত আমাৰ এনেকুৱা হ'ল, আমাৰ প্ৰথম দিনাখন আমাৰ পতাকা উত্তোলন হ'ল। পতাকা উত্তোলনৰ পিছতে আমাৰ বৃক্ষৰোপণ আছিলে। বৃক্ষৰোপণৰ পিছতে আমাৰ মাতৃপূজন, শ্বহীদ তৰ্পণকে আদি কৰি আৰু মহিলাসকলৰ আমাৰ ইয়াত চিমেণ্ট-চাপৰি বৃহত্তৰ চিমেণ্ট-চাপৰি অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী আছে। এই অঞ্চলৰ আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ আমি প্ৰতিযোগিতা, বিহু প্ৰতিযোগিতা, খেল প্ৰতিযোগিতা ইত্যাদি আমি ইয়াতে ৰূপায়ণ কৰিলোঁ। আৰু আমি আজি বিশেষ মুকলি সভাত বিশেষ ব্যক্তি আমি মাতি আনি যাতে এই মহিলাসকলক নিজৰ দেশৰ নিজৰ ছাত্ৰ ছাত্ৰীবিলাকক, নিজৰ পুত্ৰ সন্তানবিলাকক আগুৱাই নিয়াৰ ক্ষেত্ৰত কিছু জ্ঞান উপলব্ধ হয়, কিছু সজাগতা সৃষ্টি হয়, তেনেধৰণৰ বিশেষজ্ঞ আনি পিনি আমি তেখেতলোকক ইয়াতে মিটিঙত বক্তব্য ৰাখিবলৈ আমি জনাইছোঁ। গতিকে এইখিনি আমি ভাবিছোঁ পৰৱৰ্তী দিনত নিশ্চয় ভাল হ'ব। ধন্যবাদ। আপোনালোকলৈ প্ৰথমতে মই চেনেলৰ সকলোলৈ মই নমস্কাৰ জনাইছোঁ। মই অতি ভাল পাইছোঁ মাতৃ দিৱস আৰু মাতৃ পূজন। ছাত্ৰ ছাত্ৰীসকলক আমি স্কুললৈ পঠিয়ালেতো নহ'ব। মাতৃক যদি শ্ৰদ্ধা কৰিবলৈ নিবিচাৰে, মাতৃয়েতো সকলো প্ৰাথমিকখিনি শিক্ষা দিয়ে। গতিকে মাতৃসকলক যিটো পূজন কৰা, এইটো ঘৰত কৰিছে নাই সেইটো নাজানি স্কুল এখনে মাতৃ পূজন আৰু মাতৃসকলৰ দিৱস এই যে ইমান সুন্দৰ এটা কাৰ্যসূচী লৈছে, যিটোৱে নেকি ল'ৰা ছোৱালীৰ নৈতিক চৰিত্ৰ গঠন কৰাত সহায় কৰে। এক নম্বৰ হৈছে মাতৃক যদি আমি পূজা কৰিবলৈ নিশিকোঁ, মাতৃক যদি শ্ৰদ্ধা কৰিবলৈ নিশিকোঁ, মাতৃ যদি আমাৰ জননীক যদি আমি প্ৰতিটো কথা পালন কৰিবলৈ নিশিকোঁ, তেতিয়াহ'লে আমি প্ৰথম কি শিকিম? গতিকে মাকৰ ওচৰত বাধ্য হোৱা ছাত্ৰজনী শিক্ষকসকলৰ ওচৰত বাধ্য হ'ব আৰু সামাজিকভাৱে তেওঁলোকে যিকোনো দায়বদ্ধ কাম কৰিবলৈ ভয় কৰিব আৰু সমাজলৈ তেওঁলোকে দায়বদ্ধতা ফলত তেওঁলোকে সমাজৰ উন্নতি কাম কৰিব। আৰু মই আইসকলক এটাই মেছেজ দিব বিচাৰোঁ, তেওঁলোকে ছাত্ৰসকলক যাতে গধূলি প্ৰাৰ্থনা কৰা অভ্যাস কৰাব লাগে আৰু তেওঁলোকক প্ৰতিটো কামত সৰু অৱস্থাৰ পৰাই তেওঁলোকক প্ৰতিটো কাম নিজেই স্কুললৈ ওলোৱা, সাজ পোছাক পিন্ধাৰ পৰা খাদ্য খোৱালৈকে ব্যৱস্থাবোৰ তেওঁলোকে গ্ৰহণ কৰিব লাগে। আৰু আমাৰ অসমীয়া যিবিলাক খাদ্য, এই খাদ্যবিলাক আজিকালি সৰু শিশুসকলে, ছাত্ৰ ছাত্ৰীসকলে খাবলৈ নিবিচাৰে। আমাৰ যিটো খাদ্য, সেই খাদ্য খায়ে অসমত ইমান বিখ্যাত মানুহ জন্ম হৈ গৈছে আৰু বিখ্যাত হৈ পৰিছে। তেওঁলোকক সেই খাদ্যখিনি খুৱাবলৈ তেওঁলোকে যত্ন কৰিব লাগে। মাকে যেতিয়া এলাহ নকৰে সেই খাদ্যৰ প্ৰস্তুত কৰি তেওঁলোকৰ ওচৰত মুখৰ আগত যেতিয়া সুন্দৰকৈ দিব, নিশ্চয় লৰাই খাব আৰু ঘৰখনৰ প্ৰত্যেকেই খোৱাটো মাকজনীয়ে ব্যৱস্থা কৰিব লাগে। মই এইটোৱে মাতৃসকললৈ আজি আহ্বান কৰিলোঁ।